চুলি কাটি থাকোতেই নাপিতলৈ আহিল চাকৰিৰ খবৰ সেলুন চলোৱা দুই যুৱকৰ মুখত আনন্দৰ হাঁহি অসম আৰক্ষীত মাছমৰীয়াৰ পুত্ৰৰ সফলতা এইজন নিতু দাস সেলুন খুলি আত্মনিৰ্ভৰশীল হৈছিল নিতু সেলুন চলোৱাৰ লগতে পুলিচৰ চাকৰিৰ বাবে চলাইছিল আপ্ৰাণ চেষ্টা আজি সফল হল নিতু দাস কি কম এতিয়া মোৰ বহুত ফূৰ্তি লাগি আছে মানে ইমানে ফূৰ্তি লাগি যে মই ক'ব নোৱাৰোঁ আপোনালোকৰ ওচৰত যে অসম চৰকাৰলৈ বহুত বহুত ধন্যবাদ নিযুক্তি লাভ কৰি যিখিনি দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী আছিলে সকলোখিনিয়ে পাইছে যিখিনিয়ে কষ্ট কৰিছে মানে গোটেইখিনিয়ে পাইছে চাকৰি পাইছে মই মানে প্ৰথমতে যেতিয়া মই একো কৰিবলৈ উপায় নাছিলে মানে তাৰপিছত মোৰ মা দেউতাই চেলুন এখন খুলি দিছিলে চেলুনখনৰ পৰাই মই উপাৰ্জন কৰি আছিলোঁ চেলুনখনো খুলি আছিলোঁ তাৰ মাজতে মই চাকৰিৰ কাৰণেও কিবা পষ্ট ওলালে এপ্লাই কৰোঁ এনেকৈ কষ্ট কৰি যাওঁ তাৰপিছত ৰাতিপুৱা কষ্ট 3টা বজাত উঠিব লাগে ফিল্ডত যাব লাগে তাৰপিছত 3টা বজাৰ পৰা ফিল্ডৰ পৰা আহি মেলি আকৌ গা পা ধুই মেলি চেলুনখন খুলিব লাগে কষ্ট আকৌ আবেলিও ফিল্ডত যাব লাগে ৰানিঙৰ কাৰণে বহুত অসুবিধা হৈছিলে আজি সেইখিনি ফলখিনি পাইছোঁ সফল হৈছোঁ ভাল লাগিছে আনহাতে এইজন প্ৰকাশ শইকীয়া চুলি কাটি পোৱা টকাৰে কিতাপ কিনি প্ৰস্তুতি চলাইছিল অসম আৰক্ষীৰ টিয়কৰ মধ্যবিত্ত ঘৰৰ যুৱকজনক সকলোৱে মাতে হেনো চুলি কটা দাদা মোৰ অনুভৱ বুলিবলৈ ভালেই লাগিছে আজি কাৰণ বহুত দিনৰ মূৰত ইমান দিন কষ্ট কৰিলোঁ কষ্ট কৰি পেলাই আজি কষ্টৰ ফলটো পাইছোঁ আৰু বেছিকৈ অলপ ভাল লাগিছে যদিও অলপ বেয়াও লাগিছে কাৰণ মোৰ লগৰে বহুত কেইজন ল'ৰা আছিলে লগৰ দৌৰ মৰা ইণ্টাৰভিউ দিয়া তেখেতসকল বেছিভাগে বেয়া হৈছে আৰু তেখেতসকলৰ মানে লগতে খেলি থাকোঁ ধেমালি চুপতি কৰোঁ তেখেতসকল কাৰণ লগতে ইণ্টাৰভিউ দিবলৈ গৈছিল আৰু তেখেতসকলৰ কাৰণে মই অকলে যাবলগীয়া আছে ইয়াৰ পৰা আৰু গাঁৱৰ বেছিভাগ ল'ৰা নাই মই অকলে ইয়াৰ পৰা উত্তীৰ্ণ হৈছোঁ আমাৰ ল'ৰা বেছি নাছিলে আপোনাৰ খুব বেছি 10জন ল'ৰা ইণ্টাৰভিউ দিবলৈ গৈছিলে ইণ্টাৰভিউ দিবলৈ যোৱাৰ 10জনৰ খুব বেছি চাবলৈ গ'লে চৰকাৰে যিটো সুবিধা দিছে ল'ৰা ছোৱালীবোৰক এফালৰ পৰা চাবলৈ গ'লে ভালেই কৰিছে কাৰণ বহুতো ল'ৰা ছোৱালী এতিয়াও নিবনুৱা হৈ ঘৰত থাকে আপোনাৰ কি বুলি কয় কিবা কৰিব কাৰণ কিছুমানে বেয়া পথো ব্যৱহাৰ কৰিবলৈ বিচাৰে ঠিক তেনেদৰে চৰকাৰে যেতিয়া এইটো চাকৰি ব্যৱস্থা কৰিলে 1 লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে সেইফালৰ পৰা চাবলৈ গ'লে ল'ৰা ছোৱালীবোৰে যিমানখিনি কষ্ট কৰিছে সেই কষ্টৰ ফলটো পাইছে মই কষ্ট কৰিছিলোঁ হয় সকলোৱে দেখিছে গাঁৱৰ মানুহে প্ৰকাশ শইকীয়া বুলি ক'লে চবেই চিনি পায় সৰু ল'ৰা ছোৱালী কাৰণ বেছিভাগ ল'ৰা ছোৱালীয়ে মোক প্ৰকাশ শইকীয়া বুলি নামাতেই চুলি কটা দাদা বুলি মাতে আৰু সেই নামে মোক বেছিভাগ মানে ল'ৰা ছোৱালীয়ে চিনি পায় প্ৰকাশ শইকীয়া বুলি ক'লে চিনি নাপায় চুলি কটা দাদা বুলি ক'লে পটককৈ চিনি পায় দিন হাজিৰা কৰা পিতৃৰ টকাৰে ঘৰ চলোৱাত কিছু অসুবিধা হোৱাত যুৱকজনে নিজেই এখন চেলুন খুলি লৈছিল আৰু প্ৰকাশলৈও আহিল অসম আৰক্ষীৰ চাকৰিৰ খবৰ ইণ্টাৰভিউৰ কাৰণে যিটো পৰীক্ষা হ'ব লৈছিলে আমাৰ ৰিটেন এক্সাম তাৰ কাৰণে মই নিজৰ টকাৰে যিটো পইচা মই সঞ্চয় কৰি আছিলোঁ ঘৰত সেই পইচাৰে মই কিতাপ কিনিছিলোঁ বহুত বেছি আনিব নোৱাৰিছিলোঁ কিতাপ খুব বেছি মই 1 বা 2খন কিতাপ আনি লৈছিলোঁ তাৰ সেই 2খনৰ কিতাপৰে অলপ কমন পাইছিলোঁ তাতে আমাৰ এইবাৰ যোৱা বছৰ যিটো ইণ্টাৰভিউ হৈ গৈছিলে উত্তীৰ্ণ হৈছিল ল'ৰা আছিল তেওঁলোকৰ দাদাহঁতৰ পৰা মই অলপ প্ৰশ্ন আনিছিলোঁ সংগ্ৰহ কৰিছিলোঁ সংগ্ৰহ কৰি তেখেতেও মোৰ লগত বহুত সহায় কৰিছিল কাৰণ মোৰ ওচৰৰে দাদা আছে 4-5জন তেখেতে মোক বহুত সহায় কৰিছিলে সঁচাই অসম আৰক্ষীত নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰা বহু দুখীয়া পৰিয়ালৰ ঘৰত আজি বিৰিঙিছে আনন্দৰ হাঁহি